নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন বাহিৰত বৰ চুৰিয়াৰ ফেৰ ভিতৰত ঢকুৱাৰ ফেৰ নাম লওঁ ধনীৰাম খাওঁহে পানী কাবুলি মই সেইটো অসমীয়া জাতিক ধনীৰাম নাম দি বৰ চুৰিয়াৰ ফেৰ মৰাৰ কথা কৈছো যিটো জাতিয়ে একেৰাতিৰ ভিতৰতে কাপোৰ বৈ উলিওৱাৰ পৰা আৰম্ভ কৰি একেৰাতিৰ ভিতৰতে যুদ্ধৰ গড় নিৰ্মাণলৈকে নিজৰ কৰ্মকুশলতাৰ পৰিচয় দি আহিছে অসমৰ ইতিহাস তাৰ সাক্ষী আছে কিন্তু দুৰ্ভাগ্যজনক পৰিতাপৰ কথাটো হ'ল দমহৰ মহ খাবলৈ সবুজ কাপোৰে ঘৰৰ চালতে ৰৈ থকাৰ নিচিনাকৈ একাংশ স্বাৰ্থজীৱী বুদ্ধিজীৱী আৰু জাতীয় চেতনা শূন্য ৰাজনৈতিক নেতাৰ বাবে অসমীয়া জাতিটোৱে সংকটৰ সন্মুখীন হ'ব লগা হৈছে তেনে এটা প্ৰেক্ষাপটত জাতি এটাৰ সংৰক্ষণ সংবৰ্ধন আৰু মানসিক পৰিৱৰ্তনৰ ক্ষেত্ৰত সহযোগিতা কৰা সহায় কৰা ভাষাটো যেতিয়া 2024 চনৰ 3 অক্টোবৰ তাৰিখে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে যি সঞ্জীৱনী প্ৰদান কৰা হ'ল তেনে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত ৰজি দেখুৱাই আজিৰ সন্মানীয় সদনৰ এনেখন বিধেয়কৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰিলো অধিকমানে পূৰ্বন্ত সন্মানীয় বিৰোধী বক্তাগৰাকীয়ে অসমীয়া জাতিসত্তা সংৰক্ষণৰ বিভিন্ন প্ৰচেষ্টাৰ কথা কৈ থৈ গৈছে আমিও বুজি পাওঁ যে অসমত বিভিন্ন ধৰণৰ সমস্যা আছে কিন্তু অধিকমানে তেওঁ আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখন ভালদৰে বুজি উঠাৰ প্ৰয়োজনীয়তা আছে আজি আমি কোৱা নাই যে অসমীয়া জাতিসত্তা সংৰক্ষণ কৰাৰ শেষ প্ৰচেষ্টা ধ্ৰুপদী ভাষা মাননীয় অধ্যক্ষ মহোদয় কাৰণ ধ্ৰুপদী ভাষাৰ মৰ্যাদা কোনো ৰাজনৈতিক প্ৰভুৱে দিয়া দান নহয় ই হৈছে প্ৰত্যেকজন অসমীয়া মানুহৰ প্ৰাপ্তি ডক্টৰ বাণীকান্ত কাকতিদেৱৰ তথ্য আৰু যুক্তিসহ লেখা আমাক এই কথা বাৰে বাৰে অনুভৱ কৰিবলৈ শিকাই আহিছে ইয়াত কাৰো চিল মোহৰৰ প্ৰয়োজনীয়তা নাই অধ্যক্ষ মহোদয় ইংৰাজী মাধ্যমৰ প্ৰতি আকৰ্ষিত হোৱাটো মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয় সংকটত পৰা বুলি কওঁতে মোৰ মনত পৰিলে পাশ্চাত্যৰ দাৰ্শনিক পণ্ডিত ডেনৰ বেকাৰী বাক্য যে those who nothing about foreign languages know nothing about their own অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয় ইংৰাজী ভাষা শিকাটো কেতিয়াও এগৰাকী ছাত্ৰ বা মাতৃভাষাৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিপদাপন্ন হ'ব নোৱাৰে অধ্যক্ষ মহোদয় জনজাগতিকে প্ৰশ্ন উপস্থাপন কৰা মূৰ্খত্ব সন্মানীয় বিৰোধী পক্ষৰ বক্তাগৰাকীক স্পষ্ট কৰিলো নৰ্থ আটলাণ্টিক ট্ৰেড অৰ্গেনাইজেশ্যনৰ তথ্য অনুসৰি ফ্ৰান্সত ফৰাচী ভাষীৰ লোকৰ সংখ্যা প্ৰায় 20 কোটি কিন্তু প্ৰকৃত ফৰাচী মানুহৰ সংখ্যা মাত্ৰ 6.5 কোটিহে আজি আমি বাস্তৱিকতাখিনি বুজিছো আৰু তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় ইয়াৰ পাছতো সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে তেওঁলোকৰ লগত একমত হ'বলৈ কোৱা দেখি অসমীয়া ভাষাৰ যোজনা চলিলে মনত কৰিছে যে কথাত কথা বাঢ়ে খৰিকাত বাঢ়ে কাণ মাকৰ ঘৰত জীয়াই বাঢ়ে পথাৰত বাঢ়ে ধান অধ্যক্ষ মহোদয় বিধেয়কৰ দ্বিতীয়টো অধিক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় হৈছে যে অসমীয়া জাতিসত্তা সংৰক্ষণৰ প্ৰচেষ্টাসমূহত উল্লেখযোগ্য অৱদান আগবঢ়াব আৰু মোৰ পৰাই তেখেতৰ অসমীয়া স্বাভিমানৰ ৰূপৰেখা গ্ৰন্থত অসমীয়া জাতিসত্তা সংৰক্ষণ কৰাৰ 4টা স্তৰৰ কথা কৈছে য'ত স্বাভিমান স্বতন্ত্ৰতা স্বাৱলম্বিতা আৰু স্বকীয়তাক গুৰুত্ব দিয়া হৈছে মাননীয় অধ্যক্ষ মহোদয় প্ৰথমতে স্বাভিমানৰ কথালৈ আহিবলৈ বিচাৰিছো ইতিহাসলৈ যদি ঘূৰি চাওঁ দেখিবলৈ পাওঁ লক্ষ্মীনাথ বেজবৰুৱাই কিছুমান উদ্ধত বঙালী লেখক বুদ্ধিজীৱীৰ অসমীয়া ভাষাটোক লৈ ৰচা নিজ ষড়যন্ত্ৰৰ বিৰুদ্ধে বাঙি আলোচনীৰ পাতত কলমযুক্ত অব্যাহত ৰাখি অসমীয়া ভাষাটোৰ যি স্বাভিমানী আৰু গৌৰৱময় ঐতিহ্য তথ্য আৰু যুক্তিৰ সৈতে প্ৰতিপন্ন কৰিছিল তাৰ পিছত সবল জাতীয় বোধেৰে আনন্দৰাম বেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাটোক এটা নতুন জীৱন দিলে অসমীয়া জাতিসত্তাৰ এই যি স্বাভিমানী সত্তাটো এই স্বাভিমানী সত্তাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰে যি সঞ্জীৱনী প্ৰদান কৰিলে সেই কথাই আজি সন্মানীয় সদনত উত্থাপন কৰা হৈছে দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয় স্বতন্ত্ৰতা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে অসমীয়া ভাষাটোক বিভিন্ন সময়ত কুচক্ৰান্তকাৰীসকলে ৰচি অহাৰ ষড়যন্ত্ৰ লিখি পেলালে আৰু অসমীয়া ভাষাটো যে কোনো বেলেগ আঞ্চলিক ভাষাৰ অপভংশ নহয় আৰু অন্যান্য প্ৰতিষ্ঠিত ভাৰতীয় আঞ্চলিক ভাষাৰ সমানে এটা স্বতন্ত্ৰ আৰু স্বাধীন ভাষা তাক সবলভাৱে প্ৰতিষ্ঠা কৰিলে সেইবাবে আজিৰ সন্মানীয় সদনত এনে এখন বিধেয়কৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছো তৃতীয়তে স্বাৱলম্বিতা লেংগুৱেজ এণ্ড ইকনমিক্স গ্ৰন্থকৰ 1992 চনত প্ৰকাশ কৰাৰ পাছত এটা কোনো তথ্য আৰু যুক্তিৰ সৈতে প্ৰতিপন্ন হৈছিল যে আঞ্চলিক ভাষাসমূহৰ যেতিয়া অৰ্থনৈতিক মান এটা নিৰূপণ কৰা হ'ব তেতিয়া জাতিটোৱে এক নতুন ৰূপ পাব আৰু তেনে এটা প্ৰেক্ষাপটত মাননীয় অধ্যক্ষ মহোদয় ঐতিহ্য ভিত্তিক সংৰক্ষণৰ জৰিয়তে ভাষাটোৰ গৱেষণাৰ জৰিয়তে যি সময়ত আজি স্বাৱলম্বিতাৰ দিশটো স্পষ্ট হৈ পৰিছে সেয়া যদি সংৰক্ষণ নহয় তেনেহ'লে ভাষাটোৰ জৰিয়তে জাতিসত্তাৰ সংৰক্ষণৰ প্ৰচেষ্টাসমূহ কি হ'ব পৰিৱেশসমূহ কি হ'ব সেয়া সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে মোৰ প্ৰশ্ন আৰু মই ভাবোঁ তেওঁলোকে আজি বুজি দিব তেতিয়াহে হ'ব অসমীয়া জাতিটোৰ বিকাশৰ পদ্ধতি আৰু শেষত মাননীয় অধ্যক্ষ মহোদয় উদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাতে মই তেওঁলোকক সুধিব বিচাৰোঁ যে লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা হেমকোষৰ শব্দটো নুবুজা শেক্সপিয়াৰ চেলি বুলি চিঞৰা সত্ৰীয় নাট গীতক নুবুজা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা ধন্যবাদ অধ্যক্ষ মহোদয় ধন্যবাদ মহাশয়